Hello everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে মই ৰিম্পী কলিতা আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো আছোঁ। সো গাইজ আজি মই গৈ আছোঁ কামাখ্যা মন্দিৰত। এওঁৰ লগত এওঁ গৈছে বাৰু তললৈ আৰু মই এতিয়া ওলালোঁ হৈ গ'ল আৰু এতিয়া যাওঁ আৰু আমি আৰু আপোনালোক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি গোটেই ভিডিঅ'টো শেষলৈকে চাব গাইজ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। তে বলক যাওঁ আমি। আমি আহি পাই সোমালোঁ এয়া প্ৰসাদ কিনিবলৈ আৰু এইখন দোকানত এওঁ মানে সদায় আহিলে প্ৰসাদ লয়, সেইবাবে ইয়াতে সোমোৱা হৈছে। দুবাৰত ফুটিছে। सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते। सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते। সো গাইজ আমি আহি পালোঁ মানে মন্দিৰ, আমাৰ অহা দেৰি হ'ল। আমি আহি পাই ইয়াতে পূজা দিলোঁ। তাৰে আগতে ভিডিঅ'টো কৰা নাই যিহেতু পূজা ভাগ দি ল'লোঁ, যিহেতু আৰু পিছত আৰু মানুহ হৈ যাব। আমি দৰ্শন কৰিবলৈ সোমোৱা নাই ভিতৰত, বাহিৰেদি পূজা দিলোঁ আৰু এতিয়া আমাৰ হৈ গ'ল পূজা দিয়া। আৰু কামাখ্যা মন্দিৰত আমি দুয়ো প্ৰথম আহিছোঁ বিয়াৰ পিছত আৰু এইফালে চাওক এওঁ আপোনালোক সকলোকে হাই দি আছে। আজি মানুহ বহুত হৈছে মন্দিৰত, এয়া আপোনালোকে দেখিছে চাগে কিমান মানুহ আহিছে। চাওক আজি ঢেৰ মানুহ হৈছে। আজি কি বাৰ? শনিবাৰ। শনিবাৰে ঢেৰ মানুহ হৈছে আজি। আৰু যিহেতু ঠাণ্ডাৰ বতৰ অলপ ৰ'দটো দিয়াৰ বাবে ভালো লাগিছে ন, অলপ গৰম গৰম লাগি আছে, ভাল লাগিছে, নহ'লে বিৰাট ঠাণ্ডা। তো আজি আমাৰ পূজা দিয়া ভালকৈ হৈ গ'ল আৰু এতিয়া আমি লাহে লাহে আৰু চাওঁ। তো আৰু ক'ৰবাত যাব আছে নেকি? কাছ পুখুৰীত যাম, যোনটো মানে বিখ্যাত আৰু কামাখ্যাৰ, তাতে যাম। বহুত ধুনীয়া আৰু এওঁৰ লগত মই আজি ফাৰ্ষ্ট আহিছোঁ ন? য়েছ, ফাৰ্ষ্ট টাইম। আৰু বহুত ভাল লাগিছে আহি। আপোনাক কেনেকুৱা লাগিছে কৈ দিয়ক। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে আজি। মাৰো আশীৰ্বাদ ল'লোঁ আৰু আশা কৰোঁ আপোনালোকেও আশীৰ্বাদ দিব আমাক দুয়োকে ন। দৰ্শন কৰিব সোমোৱা নাই, তথাপিও আপোনালোকক দেখুৱাওঁ মানে বাহিৰৰ পৰা যে কিমান মানুহ হৈছে আজি লাইনত। আৰু এইফালে চাওকচোন গাইজ, এজনী সৰু ছোৱালী ইমান ধুনীয়াকৈ য়োগা কৰি আছে ইয়াতে, মানে কামাখ্যা মন্দিৰতে তাই মাকৰ লগত আহিছিলে আৰু ইমান ধুনীয়াকৈ য়োগা কৰিছে। মই মানে চাই ৰ'ব নোৱাৰিলোঁ, সেইবাবে মই ভাবিলোঁ আপোনালোকো দেখুৱাওঁ। তাইক চাওক, ইমান সৰু বয়সতে তাই ইমান ধুনীয়াকৈ তাই য়োগা কৰিব শিকিছে।
আপোনালোকে কেনেকুৱা পালে জনাব আৰু আজি আমি বহুত বেছি হ্যাপি যে মানে মাৰ তাত আহি আমি ইমান ধুনীয়া এটা দৃশ্য উপভোগ কৰিবলৈ পালো আৰু সঁচাই আপোনালোকেও চাগে ভাল পালে আৰু ইফালে এও কথা পাতিছে মাকৰ লগত আৰু এইফালে দেখিছেনে তাইৰ লগত সেলফি তুলিবলৈ কিমান মানুহ আহি গৈছে আৰু গাইজ আপোনালোকে দেখিছেই চাগে এই ছোৱালীজনী ইমান ধুনীয়া যোগা কৰে তাই আজি তাই তাতে একদম পাব্লিক প্লেছত যোগা কৰি আছে অলপো লাজ নকৰাকে ভয় নকৰাকে তাই সঁচাই বিৰাট কনফিডেন্ট ছোৱালীজনী বহুত ধুনীয়াকৈ কৰিছে আৰু আমাৰ বিৰাট ভাল লাগিছে আমি ফটোছো ক্লিক কৰিলোঁ তাইৰ লগত অলপমান আৰু তাইৰ ভিডিঅ' আপোনালোকক দেখুৱালোঁ আপোনালোকেও তাইক মানে আশীৰ্বাদ কৰিব যেনে তাই বহুত আগুৱাই যাব পাৰে আকৌ তাই ডেন্সতো ভাল ন ওড়িশাৰ হয় ডেন্সতো ভাল কৰিছে ন মানে দেখুৱালে মাকে ভিডিঅ' তাই ডেন্সতো বিৰাট ভাল ভাৰত নাট্যমো তাই কৰে তাই সঁচাই বহুত বেছি ধুনীয়া হয় আপোনালোকে আশীৰ্বাদ কৰিব এই কণমানিজনীক যেনে তাই আগুৱাই যাব পাৰে তাই আমাৰ ভৰিও চুলে এওঁৰ আৰু মোৰ আমি নালাগে বুলি ক'লোঁ কিন্তু নাই মাকে শিকাইছে যিহেতু ভাল লাগে আৰু গাইজ এতিয়া আমি আহিলোঁ ইয়াত মানে পূজা দি উঠি ইয়াত আহিলোঁ এইটো হৈছে কি পুখুৰী কাছ পুখুৰী এও মানে ইয়াতে যেতিয়া আহে তেতিয়াই কিবা দিয়ে মানে ইহঁতক খাবলৈ আৰু আজিও কিবা আনিছে খোৱা কি জানো আনিলে কি আনিছে খাবলৈ কি আনিছে ব্ৰেড আনিছে ব্ৰেড অঁ আচ্ছা বন আনিছে সিহঁতক দিবলৈ আৰু আগে পিছে আহিলেও এনেকৈ এওঁ ইয়াতে আহে অকলে আহিলেও ইয়াতে আপোনালোকক দেখুৱাও কাছ আৰু কেনেকৈ এওঁ খুৱাই সেইটোও চাওঁ মোৰতো ভয় লাগে এইবিলাক বিৰাট ভয় লাগে মই বহুত ভয় খাওঁ কাছ আছেনে নাই কয় এয়া কাছ ৰ'ব দেখুৱাও ভালকৈ চাওকচোন উঠিলে নে নাই শুই থাকিলে কেনেকৈ আহিছে এতিয়া কি খাবি কি খাবি তই নেক্সট আহিবনে নাই মোক লৈ নেক্সট টাইম আকৌ নেক্সট আহিম আমি আৰু এইফালে আমি এতিয়া কাছ ঘাটৰ পৰা আহিলোঁ কাছ ঘাটে কয় নে কাছ পুখুৰী কয় কিবা এটা কয় আৰু তাৰে পৰা আমি এতিয়া আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ শিৱ মন্দিৰত ন এটা ধুনীয়া মন্দিৰ হয় ফেমাছ কামাখ্যা মাৰ তাত আছে ক'ত আছে ওচৰতে একদম ওচৰতে এতিয়া আমি তাতে যাওঁ minutes later. So guys, আমি আহিলো এতিয়া খাবলৈ এইখন এখন হোটেল হয় আমি আগতো ইয়াতে আহিছো আপোনালোকে দেখিছে মই মাৰ লগত আহোঁতেও এই হোটেলত আজিও আহিলো এওঁৰ লগত আৰু এয়া আমি কি অৰ্ডাৰ দিছোঁ কৈ দিয় চলে ভটুৰে ভোক লাগিছে ৰাতিপুৱা বেচৰা একো খাই অহা নাই সেইবাবে আৰু এয়া হোটেলৰ পৰা ওলাই আহি আমি খুমালো এয়া চানা ল'বলৈ মানে এওঁ বোলে খাই বগৰী এয়া লৈ ল'লোঁ বগৰী আৰু বগৰী কাৰ কাৰ ফেভৰেট জনাব আমাৰ এওঁ কিন্তু খাই খুব ভাল পায় আজি যিহেতু ইমান ৰ'দ ওলাইছে সেইবাবে এয়া মই লৈ ল'লোঁ ORS চ' গাইজ আমি এতিয়া ওলালোঁ মানে আমি মন্দিৰৰ পৰা আহিলোঁ
আৰু এতিয়া গৈ আছোঁ ঘৰলৈ আৰু আমি খাই বৈ ল'লোঁ গোটেই এতিয়া ডাইৰেক্ট ঘৰ যাম আৰু ক'তো নোসোমাওঁ আৰু আপোনালোকক আজি দেখুৱালোঁ আমাৰ বিয়াৰ পিছৰ প্ৰথম মানে আমি মন্দিৰ অহা ব্লগটো মানে কামাখ্যা মন্দিৰত অহা ব্লগটো আজি দেখুৱালোঁ আপোনালোকক আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে ভিডিঅ'টো আৰু যদিহে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব যাতে আহিব লগা নটিফিকেশ্যনছবোৰ আপোনালোকে আগতীয়াকৈ পাই যায় চ' আজিলৈ আহিছোঁ আকৌ এটি নতুন ব্লগত লগ পাম তো টিল দেন টেক কেয়াৰ বাই বাই লাভ ইউ অল